ভাই কিবাকে মেট্ৰিকটো পাছ কৰাবলৈ হেঙাখন পাৰ হয় এই ভাই মই একো পঢ়া নাই তই এটা কবি ভাই মোক ভাই কি কৰা তই ইফালে মই পঢ়ি অহা নাই তাতে মোক কিতাপ পানীটো বাঢ়ি দি টিউশ্যন চিউশ্যনো নাই তোৰ ভাই টিউশ্যনো আছিল কি কৰিলি হবা ভাই টিউশ্যন থাকিলেও কি হ'ব মই যাওঁতে জিয়াৰ লগত মেল মাৰি থাকোঁতে মই আহোঁতে পাহৰিয়ে থাকোঁ পিংকি ভাই কিবা আহিলে দেখবি মই দোকান আনিছোঁ মোৰ তাত যদি আহে ময়ো দেখোন তোৰ তাত আহিলে তই দিবি ভাই আৰু চটপটো নিপিটবি এক নম্বৰে কেইটা যদি কমান পৰে মই কম তয়ো কবি ভাই কিয়নো কৈছে মই একো বঢ়িয়া নাই মই নৰো যাৰ ইফালে তইহে মোক কবি তহঁতে চিয়ামক এনেও ফাঁকি দিয়া গোটাই একে ৰাতি 2-3 লৈকে পঢ়ি পেলাই কয় একো পঢ়াই নাই নম্বৰ হ'লে একে হবা তহঁতে ভাই পাল্লি কমলো হয় নৰলি কোনকে কম আকৌ আমিও কিবা মেট্ৰিকটো পাছ কৰিব পাৰিলিহে আছো তহঁতে এনে পৰীক্ষা সময়ত তহঁতে কিবাকে পাছ কৰিব পাৰিলি হ'ব এনে একেবাৰে 25ৰ ভিতৰত 24 পালি ধৰ কান্দি মৰি থাকা তহঁতৰ কথা পুৰিয়াগিলা কমন কৰিলে আমাৰ দিও দিবি কিবা কাই ভাই পাছ কৰোৱা আজিবা কোন ভাই গাইড পৰে ভাই মই নকৰিম কৰিব পাৰিলি হ'লে আজি বাপে তাতে বস্তু কোনাত পলিব শাস্তি জানানে একেবাৰে গাইড দিয়ে থাকে কোনাত আহিব লাগে তাতে বা কোনবা গাইড পৰে এই লখা পাৰা দাঁড়ি এটা মাষ্টাৰ পুলিচ এটা বিয়াত ভয় লাগে সেই ডায়েৰিয়াটো না আহিছি ভাই মই আহোঁতে ৰাস্তাত লগ পাইছোঁ এতিয়া ক'ত পৰে আমাৰ ঘৰত নপৰিলে হ'লে ভাই নহ'লে খাব একেবাৰে ফেইল কৰি মোবাইল ফটো চাৰি বিয়াত ভাল ভাই চাৰে 1 নম্বৰতে বঢ়িয়াকৈ কৈ আমাক দে চাৰ ভাই বিয়াত ভাল 1 নম্বৰতে কৈ আকৌ সেই বেলমেলা ক'ত কি আছে উলু কবি দেই 1 নম্বৰে এতিয়া দে চাৰিছি তোমালোকলৈ পৰীক্ষাৰ শুভেচ্ছা থাকিল ভালদৰে লিখিবা সেইটো বুজি বেলেগ মাষ্টৰ নপৰিলে মানে পিংকি এইটোৱে পৰিলে বেলেগ কথাটো কৰিব পাৰিলে কিনকে নকল কৰিম আজি মই তই একেবাৰে মোৰ মনৰ কথাটো কৈছা না সহ্যতে বাকী নহ'ব আজি কিনকে লেখবা পৰীক্ষা তোমালোকে কি কৈ আছা এই পিছফালে একো কোৱা নাই ছাৰ চাহ আছে সিফালে গেছি দে উলু ক'ত কি আছে উলু পটককে হয় ভাই ক'ত কি আছে মই বিচাৰিয়ে পোৱা নাই বুকু খানে ক'তছি দেখো মোৰ হৈছে ভাই তই আজি ফেইল কৰি মাৰিবি আগফালে কিহৰ ফাচাৰ ফুচুৰ তোমালোকৰ পিংকি তুমি দেখোন একো লিখা নাই এতিয়া পাছে নহ'লে কেনেকে লিখবি মই চাহ লিখি আছো চাহ পাহৰিলো অকণমান ভাবি লিখি আছো লিখা ভালকে লিখা তোমালোক অলপ ফাগ হৈ বহা একেলগে বহি আছাচোন কি তোমাৰ তলত এখন কিহৰ কাগজ লোৱা সেইখন কি আছে তোমাৰ তলত চাহ একো নাই ছাৰ নকল কৰি লিখিব আহিছা পৰীক্ষাত ছাৰ নকল কৰিলেও কিবা কৰিলেও ছাৰ মই নকল কৰি পাছ কৰি হেৰি নকৰোঁ আপোনাৰ চাল নামাৰোঁ মই এটা চাকৰি কৰা লিখিয়া পাবাক লাগিয়ে মই পৰীক্ষাটো দিছোঁ ঘৰতে মোক এনেই বিয়া দেউতা কৰিয়ে আছে মেট্ৰিকটো পাছ কৰিব পালে অলপ ভাল লিখিয়া এটা পালোঁ হয় সেইকাৰণে মেট্ৰিকটো দিব খুজিছোঁ মই মেট্ৰিক পাছ কৰি যাতে মাষ্টৰনী নহওঁ কিবা কৰি নকলটো কৰিব দি ছাৰ মোক আপুনি ইয়াৰ পৰা আশা ৰাখছোঁ ছাৰ মোক ডিষ্টাৰ্ব নকৰিব মোক নকলখন কৰিব দিয়ক নহ'লে মই এবাৰ ফেইল কৰিব লাগিব 3 বাৰ হ'লে এইবাৰ 4 বাৰ ফেইল কৰিব